ধুনীয়া ওপৰৰ পৰা চাবলৈ আৰু অলপ জুম কৰি দেখায়। ইফালে মানুহ আছে, ইফালে তো বন্ধুসকল গা ধুই ইমান যে ভাল আহি কেনে ইমান ফূৰ্তি লাগছে, ইমান ভাল লাগছে মোক মানে। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? নিশ্চয় ভালে আছে। মই আজি আপোনালোকক এটা এনেকুৱা ঠাইত লৈ যাব ওলাইছোঁ। সেই ঠাইটোত মানে একদম বেছি দূৰো নহয় আৰু মানে সেইখিনি ঠাইত গ'লে মানে আপোনালোকে দেখা পাব যে মই কেনেকুৱা ঠাইত লৈ গৈছোঁ। মই সেই ঠাইখিনি চালেই ইমান ভাল লাগে, ইমান ধুনীয়া। মই দেখুৱাম আপোনালোকক, এটা দেখুৱাম, মানে চায়েই ভাল লাগিব। সেই ঠাইখনৰ নাম হ'ল সীমাদাৰী। কাছাদলৰ পৰা অলপ মানে 3 কিলোমিটাৰ বা 3.5 কিলোমিটাৰমান দূৰত্ব যাব লাগিব। লিকুবাৰী এৰিয়ে সীমাদাৰী পোৱা যায়। তো বলক মই আপোনালোকক সেই ঠাইখিনি দেখুৱাম, কি ধুনীয়া ৱাটাৰফলখন। ইদিও যায় নেকি? ইদি যাওয়া যায় না যায়? নাপায়। তো বন্ধুসকল পথখনে দেখা পাই বুজি পাইছে আমি ক'ত আহিছোঁ। তো বন্ধুসকল আমি এইখিনিতে নামিলোঁ বাইকৰ পৰা। এয়া বাইকখন চাই লওক, তাৰপিছত আমি এইখিনিতো খোজকাঢ়ি যাম। অলপ আপদ আছে, গৰীব মানুহৰ বাইক আৰু গৰীব মানুহৰ ৱাটাৰফল সেইটোৱে আৰু চাবলৈ যাওঁ। আহকচোন কেনেকুৱা লাগে। এনে শুনা মতে অহাবাৰ বোলে অলপ ভাল হ'ব, চেংচন হৈছে, ভালদৰে বনাব এইটো। আৰু এয়া আমাৰ সহদেৱে বহি আছে, যাব না? হৈছে, ৰেডি হৈছে? বলক। তো এয়া গাইজ দেখা মতেতো ভালেই, ইমান ধুনীয়া, মানে কি ক'ব, ইমান সুন্দৰ। ইফালে আৰু আছে, ইফালে আমি মানে নামি আছোঁ ইফালে ওপৰৰ পৰা, ধুনীয়া। আৰু এয়া সহদেৱে নামি আছে। হেল্ল', চাওক কি ধুনীয়া ঠাইবিলাক, ইমান ভালদৰে দেখাই আছোঁ। চাওক, দেখিবলৈ ইমান ধুনীয়া। এয়া হ'ল সীমাদাৰী দেখিবলৈ ভালেই। মই জনা নাছিলোঁ ইমান সুন্দৰ, ভাল লাগিছে চাই। আৰু একদম ইফালে চাওক, ইফালে ইমান ধুনীয়া একদম। ইফালে মানুহ আছে, ইফালে আৰু ইফালে ওপৰত আছে। আৰু বলকচোন অলপ ওপৰলৈ যাই চাওঁ। তো বন্ধুসকল আহিতে ইয়াতে এটা বস্তু দেখা পালোঁ, ন'টিছ। সেই ন'টিছটো আপোনালোকক দেখাই দিওঁ। চাওক, কিবা ন'টিছ আছে, ভালেই লাগিছে। সেনেকুৱা মানে গাইড থকাটো ভাল। হেল্ল' ৰাইজ, এই সীমাধাৰী মই অহা নাছিলোঁ, কিন্তু এইবাৰ আহিলোঁ। খুব ভাল লাগিল, আনন্দ লাগিল। বাকী ধুনীয়া পানী চানী আহি আছে, ভাল লাগিল আহি। কিন্তু এনেতো বহুত দিনৰ পৰাই শুনা পাই আছোঁ সীমাধাৰী, কিন্তু আহি পোৱা নাছিলোঁ। আজি আহি কিমান ভাল লাগিল। গা ধুম নে নুধুম, মোৰ গাটো ইমান সহ্য নাই, ভাল নহয়। চৰ্দি ভাবি আছে আৰু চৰ্দি হৈ আছে। চাওঁ ৰ কি হয়। পানী কিন্তু একদম খাব পাৰে ইচ্ছা কৰিলে, ইমান পৰিষ্কাৰ পানী, ধুনীয়া একদম পাহাৰৰ নিজৰা পানীটো, ধুনীয়া অলপ একদম ইচ্ছা কৰিলে খাব পাৰে। তো আহি অলপ চাওঁ ৰ জেগাখিনি। বহুত এতিয়া অলপ আগতে আহিলোঁতো, এতিয়া মানুহ আছে, কিছু জেগাত বহি আছে। এতিয়া ছোৱালীবিলাক বহি আছে ওচৰত, আৰু এতিয়া আছে বন্ধুবিলাক। এতিয়া আমি এক জেগাত বহি লওঁ নেকি না বন্ধু? বিয়াত বহিম, অলপ ৰেষ্ট লওঁ, তাৰ আৰু অলপ চাম ক'ত কি কেনেকুৱা কণ্ডিশ্যন হৈছে। তো বন্ধুসকল এও মানে কিছু আগতে ক'ল যে পানীখিনি বহুত পৰিষ্কাৰ, খাব পৰা যায়। কিন্তু এও মানে খাব পৰা নাযায়। কিন্তু পানী পৰিষ্কাৰ হ'লেও মানে বহুত ধৰণৰ মানে বীজাণু, বহুত ধৰণৰ কিবা ময়লা জাবৰ এইবিলাক ওপৰত থাকে। সেইবিলাকৰ কাৰণে এইবিলাক খাই লাভ নাই বা খোৱাৰ উচিত নহয়। সঁচাই বৰ ধুনীয়া জেগাখিনি, অলপ চাই ভালো লাগে আৰু বহুত ভাল লাগে। আজি আহি কেনে ইমান ফূৰ্তি লাগছে, ইমান ভাল লাগছে মোক, মানে নকবি আৰু। যি ধুনীয়া লাগছে চাই। আৰু এতিয়া গা ধুম বুলি ভাবি আছোঁ, অলপ গা ধুইও যাম। কিন্তু মোৰ বন্ধুজনে গা নুধুব, কিন্তু সহদেৱে মানে অলপ চৰ্দি ভাৱ হৈ আছে বোলে, এই চৰ্দি ভাৱৰ কাৰণে মানে গা নুধুৱে। কিন্তু মই অলপ গা ধুম বুলি ভাবি আছোঁ, কিন্তু ভাল লাগিব নিশ্চয় গা ধুলে। অলপ গৰমো হৈ আছে, বতৰটো মানে গমা হৈ আছে, অলপ পানীও আহিব পাৰে, কোনো ঠিক নাই।
গতিকে যিয়ে হওক আহিছোঁ যখন ইমান অলপ কষ্ট কৰি তেতিয়াহ'লে অলপ গা ধুই যাম বুলি ভাবিছোঁ আৰু কি। তো বন্ধুসকল গা ধুই ইমান যে ভাল লাগিল, পানীখিনি ইমান ঠাণ্ডা মানে ক'বই নোৱাৰি, একদম ভাল সুন্দৰ ভাল লাগছে, কি মজা। আৰু এয়া চাওক কি ধুনীয়া একদম ইয়াতে, আৰু তাৰ লগতে এটা ঘৰ বনাইছে, মানে জিৰণিৰ কাৰণে মানে বহুত ধৰণৰ সেনেকুৱা বনাইছিল, আৰু কিছু কিছু মানে আছিল সৰু সৰু সেইবিলাক ভাঙিছে তলত। বৰ্তমান আৰু বনাব এইবিলাক, অহাবাৰ লাগি ভাল লাগিব, অহাবাৰে মানে সুন্দৰ হ'ব দেখিবলৈ। আৰু এয়া চাওক কি ধুনীয়া সুন্দৰ ভিতৰত সোমাই আহিছোঁ। সহদেৱে ভূতৰ দৰে চাই আছে, ভূত আছে নেকি বুলি ভাবি আছে। ইয়াতে কিন্তু ভূত নাই, ইয়াতে বহুত আহে, বহুত মানুহে ইয়াতে জিৰণি লয়, ভাল লাগে ইয়াতে বহিবলৈ, ইমান পৰিষ্কাৰ। ওপৰত মানে ঘৰটো ঝুপৰিটো ওপৰত বনাইছে। ঘৰটো ক'ব গ'লে একদম টং ঘৰৰ নিচিনা, ইমান ভাল লাগিছে। এয়া চাওক কিছু দৃশ্য ওপৰৰ পৰা দেখাই আছোঁ, কি ধুনীয়া ওপৰৰ পৰা চাবলৈ, আৰু অলপ জুম কৰি দেখাই আছোঁ। নিশ্চয় ভাল লাগিছে আপোনালোকক চাই, কি ধুনীয়া এয়া চাওক। ওপৰৰ পৰা চাবলৈ মজাই বেলেগ, কি ধুনীয়া দেখি। তো বন্ধুসকল, প্ৰথম সোমোৱাৰ লগে লগে এইখিনি দৃশ্যখিনি দেখিবলৈ পোৱা যায়, আৰু কিমান ধুনীয়া এয়া চাওক। আৰু লগতে সেইখন যে এখন ঘৰ আছে, তাতে কিছুমান মানুহ আহি ভাগৰ লাগিলে তাতে জিৰণি ল'ব পাৰে। তো বন্ধুসকল, এতিয়া আমি যাবলৈ ওলাইছোঁ, কেনে লাগিছে অলপ কমেণ্টত জনাব। ভাল লাগিল অলপ গা ধুইও, ইমান পৰিষ্কাৰ পানী দেখা নাছিলোঁ। চহৰে ঘূৰিও এই গাঁৱত আহি অলপ ভাল লাগিল গা ধুই। চহৰে বা কিবা কয়, কিবা ক'ব নেকি? কি ক'ম নেকি, দেখো আহিছোঁ আজি নেদেখা জেগাত আহিছোঁ, ভালে লাগিল। কি আৰু কি ক'ম আৰু।